নমস্কাৰ। কবিতাৰ শিৰোনাম কলাগুৰু। তেওঁৰ নাম নহয় অসমীয়া সংস্কৃতিৰ বৰ উজা হাত ভৰি সমন্বয়ৰ প্ৰতি। বিশ্ব জনতাৰ প্ৰাণে প্ৰাণে তেওঁৰ শব্দ ইতি যায় আশাৰ বতৰা। শংকৰ মাধৱৰ গীত মান তাল আৰু কথাৰে সাহিত্যৰ ভঁৰাল চহকী কৰিলে। দৰিদ্ৰজনৰ বুকুৰ উশাহটো তেওঁৰ আস্থাত প্ৰাণৱন্ত হৈ পৰে। বিপুল ঐশ্বৰ্য ভৰা আকাশৰ ৰামধেনুৰ ৰংবোৰ তেওঁৰ তুলিকাত প্ৰাণৱন্ত হৈ উঠে। সেইদৰেই তেওঁ নিখুঁত চিত্ৰকৰ। মানৱতাৰ তাত্ত্বিক উপলব্ধি মই শুনিছো। জীৱনৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা কত পথচাৰী লোকৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবে সকলো উচৰ্গা কৰি শিৱৰ দৰে আপোন গোলাপ হৈ নিসংগতাৰে জীৱন পাৰ কৰে। তুমি কলা সুৰৰ মানৱতাৰ নিষ্পেষিত জনতাৰ মুক্তিৰ প্ৰাণৰ দৰিদ্ৰ কৃষকৰ নাঙলৰ শিৰণত সমবেদনাত বুকুৰ দীৰ্ঘশ্বাস মুমুনিয়া সুৰ কলিজাত লৈ গাই যোৱা মানৱ প্ৰেম। দলিচাৰ পৰা ধামনিত বহি দিন ৰাত্ৰি একাকাৰ কৰি গলা মাতৃভূমিৰ তপস্যা। কলাগুৰু, তুমি দূৰণিৰ সূৰুযৰ ভোভা, শৰতৰ শ্যাম বৰণীয়া পৃথিৱী জুৰি বিকশিত জ্ঞান মাজত অনন্ত সুন্দৰ ৰূপত অনন্ত কালৰ শব্দৰ জালঘৰত বন্দীয়া। ফুলবোৰ খোপাত গুজি সোঁৱৰণি সুধিছো তোমাৰ মানৱতাৰ পৃথিৱীখন অনিশ্চিত দুৰ্ঘটনাত খহি পৰাৰ সম্ভাৱনা। কলাগুৰু,